হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু ভিডিঅ'টো আজি পথাৰৰ মাজৰ পৰাই আৰম্ভ কৰিছোঁ, মানে গাঁৱৰ পৰা। ইমান ধুনীয়া ভিউ চাওক আপোনালোকে। আৰু আজি হৈছে উৰুকা আৰু আমি ঘৰত আহি আছোঁ। সেই ৰাতিপুৱা 8টা বজাৰ পৰা গাড়ী ৰখি 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 এতিয়া আহি পাইছোঁ। এতিয়া বাজিছে 2টা। আজি গাড়ী ইমানেই দিগদাৰ হৈছে নহয়, গাড়ী পোৱা নাই। তাৰপিছতে অৱশেষত পালোঁ আৰু আহি আছোঁ ঘৰত। আৰু ৰাতিলৈকে ধামাকা খানা হ'ব। আৰু মোৰ থোপৰাটো প্লিজ ইগন'ৰ কৰিব দেই গাইজ, একদম। আৰু এইফালে আমাৰ ৰিম্পি, এইফালে পথাৰত ধান কাটি শেষ। এতিয়া আমি পথাৰে পথাৰে যাম আৰু আপোনালোকক দেখাম ৰাতিলৈকে কি কৰোঁ। আৰু এইফালে মই বজাৰ কৰি আনিছোঁ, এইফালে মাছ লৈ আহিছোঁ আৰু কিবা কিবি আছে আৰু বজাৰ বাকী আছে কৰিবলৈ। তো চাই থাকিব ভিডিঅ'টো। আমাৰ এইফালে খাচী মাংস বনাম আৰু বনোৱা নাই। আৰু এইফালে মই বনাই আছোঁ মাটি দালি, আৰু এইফালে আছে আছে ব্ৰইলাৰ। এইটো হ'ব ড্ৰাই ফ্ৰাই আৰু দেখাম বাৰু। পানী লাগিব পানী খাবা। এইজনী হ'ল আমাৰ ৰহুনচলা বাইদেউ, এইটো আমাৰ জেঠীমা। গাইজ, এইফালে মই খাচী মাংস বনাই আছোঁ, মাত্ৰ পানী দিছোঁ দেই। আৰু হাঁহৰ মাংস বাকী আছে, জুইত বনাই আছোঁ। হাঁহৰ মাংস গাইজ, হাঁহৰ মাংস বনাই আছোঁ। খাচী মাংস হৈ গ'ল, এতিয়া হাঁহৰ মাংস বনাই আছোঁ। মই হাঁহৰ মাংস বনাই আছোঁ ইয়াতে জুইত বহি। হাঁহৰ মাংস ইফালে গান লগাই থৈ দিছোঁ বক্সত। হেপী বিহু, বিহু বিহু লাগিছে গাত।